ৰৈ বিনালে অহা 31 অক্টোবৰ ৰিলিজ পাবলগীয়া জুবিন গাৰ্গে নিজেই লিখা এখন অসমীয়া ফিল্ম, যিখন ফিল্ম শেষ ফিল্ম হিচাপে অসমক দি থৈ গ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গে। তেখেতৰ সৃষ্টি আৰু বহুত দিবলগীয়া আৰু বহুত পাবলগীয়া আমি থাকি গ'লোঁ, কিন্তু তথাপি এটা কাল অমানিশাই আমাক যেন সকলো শেষ কৰি থৈ গ'ল। জুবিন গাৰ্গে নিজেই লিখা এইখন অসমীয়া ফিল্ম ৰৈ বিনালেত মুঠ 11টা গান সংলগ্ন হৈ আছে আৰু ডাইৰেক্টৰ হ'ল ৰাজেশ ভূঞা। তেখেতৰ সৃষ্টি অসমৰ হিয়াৰ আমঠুজনক আমি আকৌ এবাৰ দেখা পাম, শেষবাৰৰ বাবে ফিল্মতহে দেখা পাম। হয়তো তেখেতক আৰু কোনো দিনে কাহানিও নেদেখা অজান ঠাইলৈ গুচি গ'ল, অচিনা দেশত তেখেত গুচি গ'ল। সকলোকে কন্দুৱাই আমি বিশ্ববাসীৰ আগত প্ৰমাণ কৰিব লাগিব যে আমাৰ হিয়াৰ আমঠুজনক আমি কেনেকৈ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। ইয়াৰ পিছত আৰু 100 বছৰলৈ যাতে এনেকুৱা কোনো আমাক একো দিব নোৱাৰে আৰু নোৱাৰেও। জুবিন গাৰ্গ সদায় এজনেই থাকিব, যিজন হাৰ্টথ্ৰব অসমৰ। আৰু এই জুবিন গাৰ্গে লিখা এই চেলুট জুবিন দা, আপোনাক চেলুট। আৰু অসমবাসীক কন্দুৱাই থৈ আপুনি গুচি গ'ল। জয় জুবিন দা, জয় জুবিন।